থাকিব। টকাই যেতিয়া কথা কয় সত্য তেতিয়া মনে মনে থাকে। টকাই মানুহৰ অৱস্থাৰ পৰিৱৰ্তন কৰিলেও স্বভাৱ কেতিয়াও সলনি কৰিব নোৱাৰে। সুখৰ সৈতে টকাৰ কোনো সম্পৰ্ক নাই। টকাই কেৱল চাহিদা পূৰ কৰে। সকলো সুখ যদি টকাৰে পোৱা গ'লহেঁতেন তেতিয়া প্ৰেম ভালপোৱাও দোকানত বিক্ৰী হ'লহেঁতেন। যদি আপুনি জানে যে আপুনি সঠিক তেন্তে তৰ্ক কৰাৰ কোনো প্ৰয়োজন নাই। সময় সলনি হওঁতেও সময় লাগে, কিন্তু মানুহ সলনি হওঁতে সময় নালাগে। কাৰোবাক যদি সন্মান কৰিব বিচাৰে তেন্তে তেওঁৰ গুণ দেখি কৰিব, ধন সম্পত্তি দেখি নহয়। বিশ্বাস যদি ৰাখিব বিচাৰে নিজৰ ওপৰত ৰাখক, আনৰ ওপৰত নহয়। বিয়া যদি কৰিব বিচাৰে তেন্তে চৰিত্ৰ চাই কৰক, ৰূপ চাই নহয়। মানুহৰ দৰে চেহেৰা হ'লেই মানুহ হ'ব নোৱাৰি। মানুহ হ'বলৈ হ'লে সকলোতকৈ আগতে মনুষ্যত্ব অৰ্জন কৰিবলগীয়া হয়। অসাধাৰণ কাৰোবাক ভাল নাপায়, সাধাৰণ কাৰোবাক ভাল পাওক, কাৰণ সাধাৰণজনৰ ভাল পোৱাই আপোনাক এদিন অসাধাৰণ কৰি তুলিব। ভালে থাকিবলৈ হ'লে কোনো ৰাজপ্ৰসাদৰ প্ৰয়োজন নহয়। মনটোক বুজি পোৱা এজন জীৱনসংগী হ'লেই সকলো পোৱা যায়। আপুনি প্ৰতিটো কথাৰে উত্তৰ দিব পাৰে, কিন্তু যি সম্পৰ্কৰ গুৰুত্ব নুবুজে তেওঁ সেই শব্দৰ গুৰুত্ব কি বুজিব? নাৰীৰ দুখ কষ্ট বুজি পোৱাটো ইমান সহজ নহয়। মাত্ৰ এটা কথাই মনত ৰাখক, যিখন ঘৰত তেওঁলোকৰ জন্ম হৈছিল সেই ঘৰখনত তেওঁলোকৰ এদিন কোনো ঠাই নাথাকে। জীৱনত সুখী থকাৰ টিপছ: 1. যি স্থানত আপোনাৰ কদৰ নাই বা য'ত আপোনাৰ মূল্য নাই